আজি মোৰ দেউতাকৰ যিহেতুকে টুৰ্ণামেণ্ট খেলা আছিলে, এই টুৰ্ণামেণ্ট খেলাত বিভিন্ন গাঁৱৰ পৰা আহি আমাক উৎসাহ দিলে আৰু ৰাইজে বহুত সঁহাৰি দিছে। মই আনন্দিত হৈছোঁ আৰু ৰাইজে যিমান ওলাই আহিছে তাৰ কাৰণে মই গৌৰৱ অনুভৱ কৰিছোঁ। লগতে আমাৰ মাজত অতিথি হিচাপে উপস্থিত হৈছে সন্মানীয় BTC ছেক্ৰেটাৰী বিবেকানন্দ হাজৰিকা চাহাব, লগতে আমাৰ গোসাইগাঁও স্পৰ্টছ এছ'চিয়েশ্যন ছেক্ৰেটাৰী সন্মানীয় ৰহিন ব্ৰহ্ম ছাৰ, লগতে আমাৰ মাজত ৰবি বিভাগৰ বিভাগ প্ৰচাৰক দিলীপ আৰ্যজিও আমাৰ খেলখন অতি সুন্দৰকৈ অপেনিং কৰি গৈছিলে আমাৰ ফাইনেল গেমখন। আৰু চালবাগান ক্লাবে আজি উইনাৰ ট্ৰফিটো ল'বলৈ সক্ষম হ'ল আৰু 7 ষ্টাৰ যিটো ক্লাব নাচাইবিল তেখেতসকলে ৰানাৰ কাপটো ল'বলৈ সক্ষম হ'ল। মই ইয়াত যোগেন্দ্ৰপুৰত 19 বছৰ হ'ল। তাৰপিছত ইয়াৰ মা দেউতাই চাহ দোকান দি আছে। তাৰপিছত কথাটো এটা ভাল কাম আছে। আমাৰ জুমদুৱাৰ কলেজ লাগে এইটো প্লান্টেশ্যনটো ইয়াত দেউতাই টাইমত ফাৰ্ষ্ট টাইম কৰিছে, মই ভাল লাগিছোঁ আৰু ফুটবল খেলাকেইটাও বেয়া হোৱা নাই আৰু ক'ব নেক্সট টাইমত আজি ভাল কৰিব আৰু ৰেগুলাৰলি হ'ব। আৰু তাৰপিছত খেলাত মই এজন দেখা পাইছোঁ, সেই 5 নম্বৰ প্লেয়াৰ সৰু ল'ৰা, সেই বিৰাট ভাল কৰি খেলিছে 5 নম্বৰটো। তাৰপিছত মই সুধিলোঁ মানুহজন মাত্ৰ ক্লাছ 9। That means what? He has a chance in the future. তাৰপিছত হ'ল আমাৰ কলেজৰ পৰাও আমাৰ চৰাইবাৰীৰ পৰা 2জন অলৰেডি ষ্টেট লেভেলত হৈছে, মই কিন্তু নামটো নাজানো। তাৰপিছত হ'ল কথাটো হ'ল আমাৰ যিটো নেকি তাৰ দেউতাৰ নামটো হ'ল নিকু, টাইটেলটো নাজানো কিন্তু আমাৰ ছেকেণ্ড ইয়াৰৰ ছাত্ৰ হয়। আৰু এজন ছাত্ৰ আছে হ'ল নাচৰাইবিলত। তাৰপিছত যোনটো নেকি আমাৰ এই নাচৰাইবিলৰ টিম আছে, সিহঁতৰ যদি 2জন মানুহ থাকিলে টিমটো জিকিব লয়। আজি হ'ল জুমদাৰত মানে প্ৰায়ভাগ আমি হাৰা নাই খেলাটো। আৰু তাৰপিছত আমি গাইডলাইনো দিয়ে যাতে ফাল্টু খেলিব নালাগে। ইয়াতে দেখা পাইছে ইমানজন মানুহ চাইছে, যদি ফাল্টু খেলিলে এই মানুহকেইটাই বেয়া পাব। নাজানো, মই যোৱাকালি তাৰমানে আমাৰ কি কয় এডুকেশ্যন মিনিষ্টাৰৰ লগত আমাৰ অল প্ৰিন্সিপাল মিটিং আছে কটন কলেজ ইউনিভাৰ্চিটি। তাৰপিছত প্ৰাইজটোতো যেনেকৈ দিছে ইমান বেয়া প্ৰাইজ দিয়া নাই, একদম চাফিচিয়েণ্ট প্ৰাইজ। আৰু যোনটো নেকি কাপ দেখা পাইছোঁ মই কেমেৰাৰ কৰি লৈ আছোঁ। তাৰপিছত কাপটো ঠিকেই আছে। আৰু তাৰপিছত হ'ল আপুনি কেমেৰাটো এইফালে লৈ যাওক, এইটো চাওক, সিহঁতৰ কাৰণেও ড্ৰেছ দিছে আৰু যিমান নেকি খোৱা লোৱাও জয়গুৰু মন্দিৰত দিছে, কিন্তু কি কয় মাছ মাংস নহয় পনীৰ লগত দিয়া হৈছে। আৰু যিমান পাৰে ফাচিলিটি দিছে, গাঁৱৰ মাইকী মানুহকেইটা ডান্স কৰিছে, এই ডান্স কৰাকেইটাও চব ঠিকেই হৈছে।